Hello everyone. Hi everyone. Happy Holi. Happy Holi. আজি আমি গোৱালপাৰা থকা পাগলাটেক শিৱ মন্দিৰলৈ আহিছো। পাগলাটেক শিৱ মন্দিৰ এটা প্ৰাচীন মন্দিৰ হয়। ইয়াতে বহুত ধৰণৰ প্ৰাচীন মানে ষ্ট্ৰাকচাৰ, বিল্ডিং ষ্ট্ৰাকচাৰ আৰু আনকি সোণৰ গোল্ড কইনছো পোৱা গৈছে। আমি আপোনালোকক অকমান জাগাখিনি দেখাই আছো। এইখিনি ঠাইতে খনন কাৰ্য কৰোতে প্ৰাচীন কালৰ ৱালৰ ভগ্নাংশ পোৱা গৈছে। এই ৱালখন বহুত দিনৰ পুৰণা ৱাল হয়, যিখন খানুনতে মানে আৰ্কিঅলজি ডিপাৰ্টমেণ্টে পাই কৈছে যে এখন দীঘলীয়া ৱাল এখন। আৰু ৱালৰ এই ষ্ট্ৰাকচাৰবোৰ প্ৰায় 700 AD মানে ইণ্ডিয়াৰ গুপ্তা ডাইনেষ্টিৰ পিছৰ সময়ৰ বুলি কৈছে। এইখিনি বহুত পুৰণা দিনৰ একদম ষ্ট্ৰাকচাৰ আছে আৰু এইখিনি খানুনতে গোল্ড কইন পাইছিলে, যিটোৱে সাজেষ্ট কৰে যে এই জেগাখিনি আগতে এটা বেপাৰ বাণিজ্যৰ জেগা আছে, কাৰণ গোল্ড কইন সাধাৰণতে পোৱা নাযায়, মানে খান্দিলে খুব কম জায়গাত পোৱা যায় গোল্ড কইন। সো এই জায়গাখিনি এটা হিষ্ট্ৰিক্যাল ইম্পৰ্টেন্স আছে আৰু বহুত আৰু খান্দিলে আৰু বস্তু পাব। খান্দাৰ পিছত কিছুমান ষ্ট্ৰাকচাৰ আছে যিবোৰ মানে আগত তাতে থৈ দিছে, আমি আপোনালোকক সেইখিনি দেখাই আছো বাৰু। এই ৰুমটোতে ইয়াতে পুৰণা দিনৰ মানে বিল্ডিঙৰ ষ্ট্ৰাকচাৰ ভগ্নাংশখিনি ইয়াতে সাজি পেলাই থৈছে। ইয়াতে এটা শিৱলিংগও পাইছিলে, পুৰণা দিনৰ শিৱ মন্দিৰ আছিল, সেই শিৱলিংগটো ইয়াতে আছে। এয়া আপোনালোকক দেখাই আছো। এইটো এটা প্ৰাচীন কালৰ শিৱলিংগ, একদম শিলত বনোৱা শিৱলিংগ। এয়া প্ৰাচীন কালৰ মানে কোনোবা এটা মন্দিৰ বা বিল্ডিঙৰ ষ্ট্ৰাকচাৰ। আৰু এয়া হ'ল সেই ডিজাইনবোৰ। ইয়াত লিখা আছে 2 অক্টোবৰ 96ত খনন কাৰ্য কৰোঁতে মন্দিৰৰ এই চৌহদত এইখিনি মানে উদ্ধাৰ হোৱা ভাস্কৰ্য মানে ষ্ট্ৰাকচাৰ। এই ডিজাইনটো ভাল লাগিছে, পুৰণা ডিজাইনটো, এইটো ডিজাইন ভাল লাগিছে। ইয়াতে লিখা আছে যে 2 অক্টোবৰ 96ত খনন কাৰ্য কৰোঁতে পাইছিলে বুলি। আৰু এইবিলাক চব পুৰণা দিনৰ শিলৰ ষ্ট্ৰাকচাৰ। আৰু এইটো এই জাগাত উদ্ধাৰ হোৱা এটা প্ৰাচীন কালৰ শিৱলিংগ। এয়া পাগলাটেক মন্দিৰৰ এন্ট্ৰেন্স। আমি এইফালৰ পৰা তলেৰে যালে পাগলাটেক শিৱ মন্দিৰটো পাম। এই গোটেইখিনি হ'ল পাগলাটেক মন্দিৰৰ কেম্পাছ। ভাল ধুনীয়া ডাঙৰ কেম্পাছ এটা আছে আৰু ওচৰতে ব্ৰহ্মপুত্ৰ নদীখন হয়। গতিকে এটা সুন্দৰ পৰিৱেশ এইখিনি জেগাত আছে ন, আৰু লগতে 24 ঘণ্টা ধুনীয়া ধুনীয়া বতাহ। আমি আপোনালোকক তলত গৈছে, তলত এটা গুহাও আছে, আপোনালোকক দেখাই আছো। এয়া পাগলাটেক শিৱ মন্দিৰৰ এয়া আৰম্ভণি, এয়া গণেশ মন্দিৰ, আৰু এইফালে আমাৰ এয়া শিৱ মন্দিৰটো হয়। এইফালে ব্ৰহ্মপুত্ৰ নদী। ইয়াৰ অকণমান তলতে এটা প্ৰাচীন যুগৰ গুহা এটা আছে, শিলৰ গুহা। ৰ'ব দেখাই আছো। 3 এইটো পাগলাটেক মন্দিৰৰ পুৰণা যুগত শিলত কটা গুহা। গুহাৰ ভিতৰত আগৰ দিনত পূজা পাতল হৈছিলে। এইটো গুহাৰ এন্ট্ৰেন্স পাৰ্ট। এই বন্ধ এতিয়া হেৰি কৰি থৈ দিছে। আপোনালোকক দেখাইছো ৰ'ব। এইখিনি গুহাৰ এন্ট্ৰেন্স পাৰ্ট। এয়া পাগলাটেক শিৱ মন্দিৰৰ, এইটো গণেশ মন্দিৰ। ইফালে আছিলে গুহালৈ যোৱা ৰাস্তাটো। এয়া শিৱৰ বাহন নন্দীৰ মূৰ্তি, আৰু এয়া শিৱ মন্দিৰৰ চৌহদ। এয়া আমি পাগলাটেক শিৱ মন্দিৰৰ এতিয়া ব্ৰহ্মপুত্ৰৰ ঘাটত বহি আছো, আৰু জাগাখিনি এমেজিংলি বিউটিফুল। দিছ ইজ একদম, এয়া চাওক, দিছ ইজ দ্য মাইটি ব্ৰহ্মপুত্ৰ। বহুত ধুনীয়া। সেইখিনি জেগা নিশ্চয় আগৰ দিনত মানে ট্ৰেড কমাৰ্চ বা বাণিজ্যৰ জেগা আছিল, নদীখন যিহেতু আছে। আৰু মাছ সেইফালে হেৰি আছে, শিহু চাগে, এইটো ৰিভাৰ ডলফিন হ'ব পাৰে। তাৰপিছত এইফালে ছানছেট, পশ্চিম ফালে ছানছেট হ'ব অলপ পিছত, জেগাখিনি আৰু ধুনীয়া হৈ যাব। মুঠতে মানুহবিলাক আপোনালোক সকলো ইয়াত আহক, পাগলাটেক শিৱ মন্দিৰৰ এই বিউটিফুল জেগাবিলাক চাওকহি, এক্সপ্ল'ৰ কৰক। আৰু অসমৰ জেগাবিলাক তেতিয়া আৰু অকণ পাব্লিচিটি পাব, মানুহবোৰ আহিব, অসমৰ জেগাবোৰ আৰু ফেমাছ হ'ব।
বাকী সকলোকে হ্যাপি উইকেন্ড হ্যাপি উইকেন্ড হ্যাপি হোলি